5 বছৰ আৰু 4গৰাকী মুখ্যমন্ত্ৰী হয় 1978 পৰা 1982 এই 5 বছৰৰ ভিতৰত অসমত মুঠ 4জন মুখ্যমন্ত্ৰী সলনি হৈছিল। এই 4গৰাকী মুখ্যমন্ত্ৰী আছিল গোলাপ বৰবৰা, যোগেন্দ্ৰনাথ হাজৰিকা, ছয়দা আনোৱাৰা তাইমুৰ আৰু কেশৱ চন্দ্ৰ গগৈ। অসমৰ প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী গোলাপ বৰবৰাই মুখ্যমন্ত্ৰীৰ চকীখনত বহিছিল মুঠ 18 মাহৰ বাবে। যোগেন হাজৰিকাৰ কাৰ্যকাল আছিল মুঠ 93 দিনৰ। ইয়াৰ বিপৰীতে অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী ছয়দা আনোৱাৰা তাইমুৰৰ কাৰ্যকালৰ ম্যাদ আছিল 206 দিনৰ। কেশৱ গগৈ আকৌ মুখ্যমন্ত্ৰীৰ চকীখনত বহিছিল মাত্ৰ 65 দিনৰ বাবে। মুখ্যমন্ত্ৰী বৰবৰাৰ শাসনকালতেই ভোটাৰ তালিকাৰ পৰা অবৈধ বিদেশীৰ নাম কৰ্তনৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই অসমত অসম আন্দোলনৰ সূচনা কৰে। আন্দোলনৰ দাবীৰ প্ৰতি সন্মান জনাই মুখ্যমন্ত্ৰী বৰবৰাই ভোটাৰ তালিকাৰ পৰা অবৈধ বিদেশীৰ নাম কৰ্তন কৰিবলৈ উদ্যোগ লয়। পিছে এই কামৰ বাবে তেওঁ বিৰোধী পক্ষৰ পৰা প্ৰবল হেঁচাৰ সন্মুখীন হয় আৰু শেষত মুখ্যমন্ত্ৰীৰ পদ হেৰুৱায়। ইয়াৰ পিছত যোগেন হাজৰিকাই মুখ্যমন্ত্ৰীৰ চকীখনত বহে 1979 চনৰ 9 ছেপ্টেম্বৰত। সেই বছৰৰে 10 ডিচেম্বৰত অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে প্ৰাণ হেৰুৱায় আৰু সমগ্ৰ অসম জুৰি আন্দোলন তীব্ৰ হৈ পৰে। এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী হাজৰিকাই পদত্যাগ কৰিবলৈ বাধ্য হয় আৰু 12 ডিচেম্বৰৰ মাজনিশা অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হয়। আন্দোলনৰ এই ভৰপক পৰিস্থিতিৰ মাজতেই ৰাষ্ট্ৰপতিৰ শাসনৰ অন্ত পেলাই কিছুদিনৰ পিছত ছয়দা আনোৱাৰা তাইমুৰে অসমত চৰকাৰ গঠন কৰে। চৰকাৰ গঠন কৰিয়ে তাইমুৰে আন্দোলনকাৰীক 1971 চনটো বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হিচাপে মানি ল'বলৈ আহ্বান জনায়। পিছে চৰকাৰৰ আহ্বান উফৰাই আন্দোলনত অসম আকৌ উত্তাল হৈ পৰে, যাৰ বাবে তাইমুৰৰ চৰকাৰ ভংগ কৰি অসমত দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হয়। ইয়াৰ পিছতেই ৰাষ্ট্ৰপতিৰ শাসনৰ অন্ত পেলাই কেশৱ গগৈয়ে চৰকাৰ গঠন কৰিছিল। পিছে চৰকাৰ গঠনৰ বাবে প্ৰয়োজন হোৱা বিধায়কৰ সমৰ্থন গোটাব নোৱাৰা বাবে তেওঁ 63 দিনৰ পিছত 1982 চনৰ 19 মাৰ্চ তাৰিখে পদত্যাগ কৰে। সেইদিনাই অসমৰ ৰাজ্যপালে বিধানসভাৰ কাৰ্যকাল ভংগ হোৱা বুলি ঘোষণা কৰে আৰু পৰৱৰ্তী নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত অসমত পুনৰ ৰাষ্ট্ৰপতিৰ শাসন আৰম্ভ হয়।